নমস্কাৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি ব্ৰহ্মপুত্ৰৰ বাকৰিৰ পৰা আমি বৰ্তমান মহাৰথী শিল্পী সমাজ আজি আহিছোঁ আমাৰ ওচৰতে থকা ব্ৰহ্মপুত্ৰৰ বলুকাগুৰিত আমি সকলোৱে মিলিজুলি এসাঁজ খাবলৈ বুলি আহিছোঁ যে এই বছৰত যিখিনি পালোঁ কি পালোঁ কি নাপালোঁ সকলোখিনি এই ব্ৰহ্মপুত্ৰৰ নদীৰ মাজতে বিসৰ্জন দি নতুন বছৰক আঁকোৱালি ল'বলৈ ভিডিঅ'টো আমি আৰম্ভ কৰিছোঁ ইয়াৰ পৰাই অকণমান দেৰি হ'ল ভিডিঅ'টো আৰম্ভ কৰা এয়া আপোনালোকে দেখি আছে শস্যবিন্দু এয়া আছে আৰু আপোনালোকক আমি ওচৰৰে জেগাটো দেখাই দিছোঁ এয়া আমাৰ ব্ৰহ্মপুত্ৰ ওচৰৰে খানা চানা খাই হ'ল ভিডিঅ'টো আজি আৰম্ভ কৰা যিহেতু অকণ দেৰি হ'ল আৰু দেখাই আছোঁ আমাৰ সদস্যবিন্দু আছে সকলোখিনি গাইছ মই সমুদ্ৰ শইকীয়া এইফালে আছে আমাৰ কোন এই প্ৰান্তিক শইকীয়া তুষাৰ আমাৰ গোটেই মহাৰথী শিল্পী সমাজৰ সকলো মানে ভিডিঅ' এডিট কৰে তাৰপৰা এয়া আমাৰ নিশান্ত ভূঞা সুন্দৰ অভিনয় কৰে তেওঁ ভাওনাত তাৰপৰা এইফালে আমাৰ আছে অভিনাশ তেওঁ দেৱতা ভাৱত মানে একদম এক্সপাৰ্ট এইফালে আছে আমাৰ মেইন মানুহজন একদম দোহাৰত একদম আমাৰ সৌৰভ উজ্জ্বল বৰা মহাৰথী শিল্পী সমাজৰ তেওঁ একদম মানে বহুত ধুনীয়া দোহাৰ চলে একদম পূৰা আমাৰ এতিয়া নতুনকৈ উঠি আহি আছোঁ আকৌ আমাৰ ফেব্ৰুৱাৰী 2 তাৰিখে ন দক্ষযজ্ঞ ফেব্ৰুৱাৰী 2 তাৰিখে আমাৰ কামদেৱালৰ মধ্য কামদেৱাল নামঘৰত আছে সকলোকে নিমন্ত্ৰণ জনাইছোঁ আমাৰ প্ৰান্তিক থাকিব বায়নত নাইবা হয়তো তেওঁ দক্ষও গাব পাৰে আৰু সৌৰভ উজ্জ্বল কি ক'বা এতিয়া ভিডিঅ'টো চাই থকা সমূহ দৰ্শকক মহাৰথী শিল্পী সমাজৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি আজি গোটেই মহাৰথী শিল্পী সমাজ আহিছোঁ অকণমান আঁতৰত আছে তেখেতলোক আমি ওচৰৰে আমাৰ ভলুকাগুৰি বুলি ব্ৰহ্মপুত্ৰৰ পাৰৰ এভাগ জেগা আমি ইয়াত আহিলোঁ সকলোৱে অকণমান এসাঁজ ফূৰ্তিৰে খালোঁ এই বছৰটোত যিখিনি দুখ কষ্ট সুখ যি পালোঁ সকলোখিনি ইয়াতে বিদায় দি নতুন বছৰক আঁকোৱালি ল'বলৈ আমি আজি সকলোৱে মিলা প্ৰীতি এভাগ খানা খালোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে মহাৰথী শিল্পী সমাজৰ জয়যাত্ৰা এনেদৰে আগবাঢ়ি গৈ থাকক ধন্যবাদ এয়া দেখাইছোঁ সকলোকে এয়া প্লাৱন মহাৰথী শিল্পী সমাজৰ সদস্য অঞ্জন আছে সেয়া আমাৰ অভিনাশনকে আমি দেখালোঁৱেই এয়া আমাৰ গাড়ীত আছে অয়ন ফাকু আমাৰ প্ৰাচুৰ্য আমাৰ কবিৰঞ্জন আৰু আমাৰ সেইফালে আছে ৰক ষ্টাৰ অনুপম শইকীয়া সমুদ্ৰ শইকীয়া কাম কৰি আছে এয়া দেখাইছোঁ আমাৰ সদস্য আছে সকলোখিনিকে আমি দেখাই আছোঁ সকলোৱে আজি আমি আনন্দ কৰিলোঁ এয়া আমাৰ বায়ন আছে গীত গুঞ্জন দত্ত বায়ন এইফালে চাই দিয়া এয়া বায়ন আমাৰ বাকী ৰাইজ এইফালে আছে দেখাই আছোঁ আপোনালোকক সকলোখিনি ইয়াত ফটো মাৰাত ব্যস্ত এতিয়া যিহেতু পিকনিক খাই হ'ল সেয়া আপোনালোকে দেখিছে আমাৰ ৰাইজৰ ফটোশ্বুট চলি আছে সেয়া লিম্পন শইকীয়া দেৱাংগদা আইজনী বা কুচান সকলোখিনি আছে আপোনালোকক এইখনে আমাৰ ওচৰৰে ব্ৰহ্মপুত্ৰ চাই আছে সেইকাৰণে অকণমান দেখিবলৈ পানী চানী কম হৈছে দেখাই আছোঁ সকলোকে আমি আইজনী বা ওচৰলৈ আহিছোঁ আইজনী বা কেনেকুৱা লাগিলে মহাৰথী শিল্পী সমাজৰ বহুত ভাল লাগিলে দেই বহুত ভাল দিনটো ভালকৈ গ'ল আৰু হয় অহা বছৰলৈ যাতে ইয়াতকৈও অকণ ডাঙৰ হয় চেষ্টা কৰি থাকিম এনেকৈ আগবাঢ়ি গৈ থাকিবলৈ আমি সকলো নিশান্ত সেয়া দেখি দেই কুচান লিম্পন দা আছে লিম্পন দা মুখখন দেখা নাই ৰাইজে এয়া দেৱাংগদা কেনেকুৱা লাগিলে মজা লাগিলে আৰু অহা বছৰলৈ যাতে এনেকৈ আহিব পাৰোঁ আমি গোটেই টীমটো আমাৰ মহাৰথী শিল্পী সমাজ আৰু এনেদৰে আগুৱাই যাওক তাৰে কামনা কৰিছোঁ ধন্যবাদ ভিডিঅ'টো ইমানখিনিলৈকে চাই থকাৰ বাবে আৰু দেখাই আছোঁ আমি বাটত কি ফূৰ্তি কৰি যাওঁ কি উৎপাত কৰি যাওঁ